আমি লকডাউন যেটো হৈছিলে লকডাউনৰ ফলশ্ৰুতিত হোৱা মানুহৰ যেটো খাদ্য অনাটন ঘটিছে এই কথাটো আমি উপলব্ধি কৰিলোঁ আৰু সেই তিনিচুকীয়া জিলাখনত থকা যিমানবিলাক গণতান্ত্ৰিক সংগঠন আছে জাতীয় সংগঠন জনগোষ্ঠী সংগঠন সাংবাদিক সংগঠন বা ব্যৱসায়ী সমাজ সকলোকে লৈ আমি তিনিচুকীয়া জিলাখনত 28টা হোৱাটছআপ গ্ৰুপ গঠন কৰিলোঁ আৰু এই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে বিভিন্ন অঞ্চলত আমি নিজৰ ভিতৰতে আমি সামগ্ৰী যোগান ধৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলোঁ আৰু তাৰ পাছতে আমি সেই সামগ্ৰী সংগ্ৰহ কৰি ইতিমধ্যে বিভিন্ন ঠাইত যিসকল অনাটনত ভুগিছে তেওঁলোকক খাদ্য সামগ্ৰী দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আজিও সেই ধৰণকে অসম অৰুণাচল সীমান্তৱৰ্তী মাঘেৰিটা বিধানসভা সমষ্টি কৈলাশপুৰ পঞ্চায়তৰ 3খন গাঁৱত ইতিমধ্যে দিয়া হৈ গ'ল আৰু কাকপথাৰ অঞ্চলতো ইতিমধ্যে আজি দিয়া হৈছে আৰু শেহতীয়াভাৱে আমি লক্ষীপথাৰ অঞ্চলত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই লক্ষীপথাৰটো সুন্দৰভাৱে আমি প্ৰায় শতাধিক পৰিয়ালক এই ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰা হয় আৰু ইয়াতে বিশেষভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছু গোৰ্খা ছাত্ৰ সন্থা আটছা মৰাণ ছাত্ৰ সন্থা সাংবাদিক চৰাই অসম সাহিত্য সভাকে ধৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়াসকল আজি ইয়াত উপস্থিত আছিলে আৰু স্থানীয় ইয়াতে পঞ্চায়তৰ সদস্যৰ পৰা আৰম্ভ কৰি ইয়াতে আত্মসহায়ক গোট কেইবাটাও আৰু শিক্ষকসকলে ইয়াতে অংশগ্ৰহণ কৰিলে সকলোৱে যিখিনি সহযোগিতা কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এটাই লক্ষ্য যে কোনো কাৰণতে এই লকডাউনৰ ফলশ্ৰুতিত যাতে এটা পৰিয়ালৰ লঘোনে যাবলগীয়া নহয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলাই আছোঁ।